নমস্কাৰ, মোৰ নাম ভৱানী দেৱী, কিন্তু মোৰ চেনেলৰ নাম দিছোঁ ভাৱনা বুলি। ভাৱনা নামটো মোৰ ভাল লাগে যথেষ্ট, আৰু নতুন নাম এটা ট্ৰাই কৰিলোঁ, নতুন একাউণ্ট যিহেতু। এই নামটোত মই কিমান ছাকচেছ হওঁ বা এই নামটোৰে, সেইটোকে চাওঁ বুলি ভাবিলোঁ। কালি ৰাতি হঠাতে খুলি দিলোঁ চেনেলটো, নাজানো কি মন গ'ল, খুলি দিলোঁ। ভিডিঅ'বোৰ মই পাৰফেক্টটো কৰিব নোৱাৰিম যিহেতু মই নতুন এতিয়া, তথাপি মই বনাবলৈ চেষ্টা কৰিম আৰু মোৰ ভুলবোৰ আপোনালোকে আঙুলিয়াই দিব। তেনেহ'লে আজিৰ আখলত মই কি বনাওঁ ব'লকচোন চাওঁ, আহক মোৰ লগত। এয়া মই কেৰাহীত প্ৰথমতে তেল গৰম হ'বলৈ দি মই মাছ ভাজি লৈছোঁ। মই ৰৌ মাছ লৈছোঁ, আপোনালোকে বেলেগ মাছো ল'ব পাৰে। মই মাছৰ ৰেচিপি বনাম আজি, আৰু মাছেৰে মই আজি কি বনাওঁ চাওকচোন। মই মাছ ভজা তেলখিনিতে মই পাঁচফোৰণ দিছোঁ আৰু ক'লা বগা সৰিয়হ কেইটামান দিছোঁ। মোৰ ভাল লাগে, এইটো অপশ্যনেল, আপোনালোকে নিদিবও পাৰে, থাকিলে দি দিব। জলকীয়া কেইটামান দিব, তাৰপিছতে কটা পিঁয়াজ, আদা নহৰু পেষ্ট দিব, পিঁয়াজখিনি ভালকৈ ভাজি ল'ব। এয়া আদা নহৰু পেষ্ট দিছোঁ। তাৰপিছত ৰঙচুৱা হোৱালৈকে ভাজিব। ইয়াতে আপোনালোকে নিমখ আৰু ৰংগুড়াও লগতে এড কৰিব। ৰংগুড়া বা হালধি তেলত দিলে যিকোনো চব্জিৰ কালাৰটো ভাল হয়, সেইকাৰণে মই তেলতে দি দিওঁ। নিমখটো দি দিওঁ কাৰণ পিঁয়াজটো তেতিয়া গলি যায়। এয়া মোৰ মছলা, মোৰ ঘৰতে বনোৱা জিৰা, ধনিয়া আৰু চফৰ গুড়া মই ঘৰতে ভাজি পেলাই মিক্সিত গুড়া কৰি থৈ দিওঁ। অকণমান পানী যোগ কৰিব। তাৰপিছত এয়া মই হালধিখিনি দি দিছোঁ তেলত। তাৰপিছত মই চব্জিখিনি দিম। চব্জিখিনিত মোৰ চব্জিখন হ'ল ৰঙালাও, কোমোৰা আৰু জিকা। গোটেইকেইটা মই সৰু সৰুকৈ কাটি লৈছোঁ। ৰঙালাও, কোমোৰা আৰু জিকাৰে মই মাছৰ আঞ্জা বনাম। এয়া জিকা, ৰঙালাও আৰু কোমোৰা। অকণমান লৰাই দিব এনেকৈ লৰাই দিছোঁ। লৰাই তাৰপিছত ঢাকনি মাৰি দিব। পানী এড কৰি দিব। পানীখিনি উতলিবলৈ দিব, জুইটো বঢ়াই দিব। তাৰপিছত আঞ্জাখন উতলাই আহিলে মাছখিনি ইয়াতে পেলাই দিলোঁ মই। তাৰপিছত ভালকৈ আঞ্জাখন উতলিবলৈ দিলেই হ'ল। আঞ্জাখন ভালকৈ উতলিলে পানী অকণমান কমিব ন, আমাৰ আঞ্জা ৰেডি হৈ গ'ল। মই আঞ্জাখন কাটিত ৰাখি লৈছোঁ আৰু মই এতিয়া আপোনালোকক খায়ো দেখুৱাম। এই আঞ্জাখন খাবলৈ বহুত সোৱাদ। আপোনালোকে ঘৰত এনেকৈ বনাই এয়া মই খাৰ বনাইছিলোঁ। খাৰৰ ৰেচিপিটো মই আপোনালোকক
খাৰখন টেষ্ট কৰিছোঁ। এইটো বেলেগ খাৰ মই প্ৰথমবাৰ ট্ৰাই কৰিছোঁ। এদিনা মই পাহাৰৰ মাজৰ এখন গাঁৱত গৈছিলোঁ। সেই গাঁওখনতে এঘৰ মানুহে মোক এইটো দি পঠাইছিলে কলাখাৰৰ লগত পাত। এইটো কি পাত কয় জানো, টেঙামৰা পাত কয়। টেঙামৰা কিন্তু আমাৰ সেই টেঙা আঞ্জাখন যে খাওঁ সেইটো টেঙামৰা নহয়, এইটো বেলেগ খাৰ খোৱা টেঙামৰা দিয়ে।